বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ পাত্তাত ওলপি থকা পাত্তাদাৰৰ নাম কেনেকৈ কৰ্তন কৰে। বন্ধুসকল, কিছুমান মানুহৰ আপোনালোকে যেতিয়া মাটি ক্ৰয় কৰে তাৰপিছত আপোনালোকে নামজাৰি কৰে, কিন্তু সিহঁতৰ নামটো কাটা নাযায়। সেই সিহঁতৰ নাম কেনেকৈ কাটিব লাগে সেই নামজাৰি কৰাৰ পাছত আপোনালোকে চক্ৰ বিষয়ালৈ এটা আবেদন লিখিব লাগিব যে মাননীয় চক্ৰ বিষয়া, আপোনালোকে যিটো ৰাজচক্ৰ পায় সেই ৰাজচক্ৰৰ নাম আৰু ৰাজচক্ৰ অমুক সেই ৰাজচক্ৰৰে নাম বিষয় পাত্তাদাৰত ওলপি থকা পাত্তাদাৰৰ নাম কৰ্তন কৰাৰ বাবে আবেদন। মহাশয়, আবেদনকাৰী নিবেদন এই যে নিম্ন তফচিল বৰ্ণিত জমি নিজৰ নামত নামজাৰি থকা জমি হয়, উক্ত জমিত নিজেই দখল ভোগ কৰি খাই আছোঁ। চৰকাৰী নীতিমতে ৰাজহ আদি পৰিশোধ কৰিছোঁ, কিন্তু ইমান নং দাগৰ ইমান নং পাট্টাৰ ক্ৰমিক নং ইমান 1 2 3 4 তেনেকুৱা থাকে নহয়, তেনেকৈ ধৰি লওক 3 4 5 নং পাট্টাদাৰৰ নাম এনেকৈ ওলপি আছে, পাট্টাদাৰত এনেই ওলপি আছে। গতিকে মহোদয়, উক্ত নামকেইটা কৰ্তন কৰাৰ আদেশ দিলে মহৎ উপকাৰ হ'ব। গতিকে মহোদয় আদেশৰ কামনা কৰিলোঁ। তফচিল, আপোনালোকে তফচিল লিখি নিজৰ মাটিৰ ঠাইখিনি সেইখিনিত লিখিব লাগিব। ধৰি লওক আপোনালোকৰ মৌজাত যি মৌজা হয় সেই মৌজাৰ নাম, গাঁৱৰ নাম আৰু আপোনালোকৰ মাটিৰ খেৰাজ ম্যাদি ইমান নং পাট্টাৰ ইমান নং দাগৰ জমি হয় বুলি আপোনালোকে লিখিব লাগে। তাৰপিছত এই আবেদনটো চৰকাৰৰ অফিচত ছাবমিট কৰিব লাগে। অফিচাৰত যেতিয়া এই আবেদনটো চৰকাৰৰ অফিচত গৈ আপোনালোকে ছাবমিট কৰিব, তাৰপিছত আপোনালোকে এটা ৰিচিপ্ট কপি পাব। সেই ৰিচিপ্ট কপি আপোনালোকে হাতত ৰাখিব। তাৰপিছত কিছুদিন পাছত গৈ আপোনালোকে মণ্ডলক লগ ধৰিব, ছাৰ মোৰ এনেকুৱা হৈছেনে, আবেদনটো আপোনালোকে পাইছেনে? যেতিয়া পাইছে মণ্ডলৰ আলোচনা কৰি আপোনালোকে সেই মণ্ডলৰ পৰা এটা আপোনালোকে নটিচ পাব। সেই নটিচখন কালেক্ট কৰি আপোনালোকে লৈ আহিব। এটা নিৰ্দিষ্ট তাৰিখ দিয়া থাকে। সেই নটিচটো কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই আছোঁ। নটিচটো এনেকুৱা হয়, আৰু আপোনালোকে দেখা পাই আছে এইজন ক'ৰ চক্ৰ বিষয়া এইটো হৈছে নটিচটো সোণাপুৰ চক্ৰ বিষয়া। ইয়াত লিখা আছে চক্ৰ বিষয়া কাৰ্যালয় সোণাপুৰ, ৰাজচক্ৰ সোণাপুৰ, SPR বিবিধ ইমান নং জাননী। আপোনালোকে সেই কেছ নম্বৰ হৈছে আবেদনকাৰী যিজনে আবেদন কৰিছে তেওঁৰ নাম, দুয়ো পক্ষে কাৰ নাম ওলপি আছে তাৰ, আৰু ইয়াত উল্লেখ থাকে ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আবেদনকাৰী অমুক আৰু পিতা অমুক মৌজাৰ অমুক গাঁৱৰ খেৰাজ ম্যাদি ইমান নং পাট্টাৰ ইমান নং দাগত ইমান বিঘা ইমান লেচা জমি আপোনাৰ নাম কৰ্তন কৰাৰ বাবে আবেদন কৰিছে। গতিকে আবেদন মৰ্মে ভূমিলেখ কৰ্মচাৰী দাখিল কৰা তথ্যৰ ভিত্তিত আপোনালোকক শুনানি লোৱা আৱশ্যক হৈছে। শুনানিৰ বাবে পুনৰ অহা ইংৰাজী ইমান তাৰিখে দিনৰ 11 বজাত দিনত ধাৰ্য কৰা। গতিকে ধাৰ্য কৰা তাৰিখে আপোনালোকৰ নিজৰ সমৰ্থনত থকা মূল নথি পত্ৰ সহ স্বাক্ষৰকাৰী কাৰ্যালয়ত উপস্থিত থাকি কাৰণ দৰ্শাবলৈ জাননী যোগে জনোৱা হ'ল। আজি ইমান তাৰিখে চিল মোহৰ আদালতৰ মাৰি দিয়া হ'ল। এনেকুৱা আপোনালোকৰ এটা নটিচ আহে। এই নটিচখন লৈ আপোনালোকে যাব লাগিব চক্ৰ বিষয়া কাৰ্যালয়লৈ। আপোনালোকে তাত গৈ আপোনালোকে এটা আবেদন দিব লাগিব যে মই হাজিৰা দাখিল কৰিলোঁ, যে মই আহিছিলোঁ বুলি এটা আপোনালোকে তাত লিখি দিব লাগিব। যে হাজিৰা দাখিল কেনেকৈ লিখে সেই মই পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক জনাই দিম, যে যাতে আপোনালোকে এই কামটো সুবিধা হওক, যাতে আপোনালোকে অতি সোনকালে কিছুমানৰ যদি পাট্টাত নাম এনেকৈ ওলপি আছে, গতিকে সিহঁতৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে এটা আবেদন কৰক। এনেকুৱা এটা নটিচ পাব। তাৰপিছত মোক জনাব যে মই পৰৱৰ্তী সময়ত এটা মই হাজিৰা দাখিল কেনেকৈ লিখে সেই ভিডিঅ'টো মই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাই দিম। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰি দিব ভিডিঅ'টো।